এখন হচ্ছে আমার স্কুল ডক্টর জাকির হোসেন উচ্চতর মাধ্যমিক বিদ্যালয়। তো আজি হল নৱগত আদৰণি সভা। আসসালামু আলাইকুম, মাইসেল মবিসুল ওয়েলকাম টু অ্যানাদার ব্লগ ভিডিও। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এখন নতুন ব্লগ ভিডিঅ'টো। আজি ভিডিঅ'টো অলপমান ব্যতিক্ৰমী হ'ব গৈ আছে। মানে আজি হ'ল ফেষ্টিভেল আমাৰ স্কুলত মানে আদৰণি নৱগত আদৰণি সভা। তো আমি এতিয়া গৈ আছোঁ স্কুল ফালে। তো পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু আমাৰ সহপাঠী বন্ধু আইনুৰ আছে পেলাই তো বাইক লৈ ওলাই আছোঁ। গাইজ ভিডিঅ'টো পলম নকৰি বলক আমি স্কুললৈ পলম যাই থাকোঁ আৰু ভিডিঅ'টো আৰু আমি আৰম্ভ কৰোঁ। আৰু কোনেও নিবিচাৰে এজন ব্লগাৰে নিবিচাৰে যে বা এজন কণ্টেণ্ট ক্ৰিয়েটৰে নিবিচাৰে যে এজন এটা ভিডিঅ' বেয়া হওক। মানে সদায় সকলোৱে বিচাৰে যে ভিডিঅ'টো অলপ ঠিক আছে। তো গাইজ মানে আগতে মই কৈছোঁ যে মই কথাখন পেলাই অলপ কৃষ্টি হয়। ৰাস্তাখন নতুন হ'ব গৈ আছে। মানে আমি এতিয়া এইবছৰ আমাৰ লাষ্ট বছৰ মানে আৰু 2 মাহ আছে। তো ইয়াৰ আগতে ভাঙা ৰাস্তা দি গৈছিলোঁ, মানে ইমান গাঁত আছিল। মানে এতিয়া এইবাৰ নতুন ৰাস্তা হৈ আছে, নতুন মানে ৰাস্তা কাম ধৰি আছে। কাম অলৰেডি প্ৰায় আধা হৈ গ'ল। তো আমি যাম আৰু ৰাস্তাখনো নতুন হৈ যাব আৰু। তো কি বলক আজি ৰাস্তাৰ মানে কোৱালিটি বহুত ভাল। তো ফাইনেলি গাইজ আহি আমি স্কুল পাই গ'লোঁ। তো স্কুলৰ সন্মুখত পাই গ'লোঁ। তো স্কুলৰ সন্মুখত ছাত্ৰ ছাত্ৰীসকলে মানে ৰখি আছে। মানে সকলো ছাত্ৰ আহি পোৱা নাই স্কুলৰ সন্মুখত। তো আজি হ'ল নৱগত আদৰণি সভা। তো আজি অলপমান ৰাস্তাৰ সন্মুখত অলপমান ভিৰ হ'বই। তো ভিতৰত সোমাই যাওঁ বলক। মানে প্ৰথমতে পূৰা বেলুনেৰে একেবাৰে পূৰা সজাই কৰি তুলিছে। ইফালে গেটৰ পৰা প্ৰথমে পৰাই তো এতিয়া ভিতৰত সোমাই পৰিলোঁ। আৰু তো এইখন হৈছে আমাৰ স্কুল ডক্টৰ জাকিৰ হোসেন উচ্চতৰ মাধ্যমিক বিদ্যালয়। তো আজি হ'ল নৱগত আদৰণি সভা। তো স্কুলখন অলপমান ভালকৈ সজাই পৰাই তুলিছে। তো আমি অলপমান দেৰিকৈ আহিলোঁ। তো এতিয়া ভিতৰত প্ৰৱেশ কৰি আছোঁ। তো ভিতৰৰ দৃশ্য কেনেকুৱা বা ভিতৰৰ পৰিৱেশ কেনেকুৱা। তো আমাৰ যিটো আজি প্ৰগ্ৰাম হ'ব আৰম্ভ হ'ব মানে ভিতৰত হ'ব মানে প্ৰেক্ষাগৃহৰ ভিতৰত। তো প্ৰেক্ষাগৃহৰ ভিতৰত ঘৰলৈ যাওঁ য' কেনেকৈ সজাই পৰাই তুলিছে তাৰ মানে আৰু ভিতৰত যাওক কেনেকুৱা কি অৱস্থা। এতিয়া মানে ঘৰৰ ভিতৰলৈ যাই আছোঁ, মানে প্ৰেক্ষাগৃহৰ ভিতৰলৈ। তো কেনেকৈ সজাই পৰাই তুলিছে সেইখন ইফালে অলপমান ডেক'ৰেশ্যন কৰিছে। ইয়াৰ কাম চলি আছে মানে। তো গাইজ অলপমান কাম কৰি আছে মানে চিম্পুলভাৱে তোলাবলৈ চেষ্টা কৰিছে। এতিয়া আমি প্ৰেক্ষাগৃহৰ ভিতৰত দেখুৱালোঁ আপোনালোকক। তো ভিতৰত কাম চলি আছে মানে অলৰেডি এতিয়া কাম সম্পূৰ্ণ হোৱা নাই। তো তাৰ আগতে আপোনালোকক মোৰ স্কুলখন অলপমান ভালকৈ দেখুৱাব বিচাৰিছোঁ। তো মই স্কুলখনৰ ভিতৰৰ পৰিৱেশখন দেখুৱাব চেষ্টা কৰিছোঁ। আৰু গাইজ মানে আমি পঢ়া শ্ৰেণীৰ কথা আপোনালোকক দেখুৱাব বিচাৰোঁ। তো এইখন প্ৰেক্ষাগৃহ আৰু এইফালে মানে মোৰ আছে এইফালে হাই ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ ৰুম আৰু এইফালে আছে ক্লাছ 9-10ৰ ৰুম। তো এতিয়া আমাৰ শ্ৰেণীৰ কোঠাত যাবলৈ চেষ্টা কৰিছোঁ। মানে মই ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাব বিচাৰোঁ। তো গাইজ তো কি অৱস্থা, মানে মই অলপমান পলম কৰি আহিলোঁ। দেন অলপমান সেয়া হৈছে আমাৰ ভিতৰৰ আমাৰ ক্লাছৰুমৰ পৰিৱেশ। তো তাতে তেতিয়াহ'লে অহা পোৱা নাই মানে। তো কেইখনমান আহিছে আৰু ভিতৰত মানে আছে। তো এইখন হৈছে আমাৰ ক্লাছৰুম। নিজৰ দেউতাৰ নাম এইখিনি পৰিচয় দি নিজৰ অভিৰুচি হবি কি সেইখিনি আচ্ছা তুমি 3-4মান গান গাই দিয়াচোন। বাহ মানে নৃত্য চলি আছে। মানে ভিতৰৰ পৰিৱেশখন দেখুৱাবলৈ আপোনাক যত্ন কৰে।
তো গাইজ আজিৰ সভাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ যুটীয়া সচিব শ্ৰীমতী অনুৰূপা চৌধুৰীয়ে বাইদেৱে তো বাইদেউক আজি আমি আদৰণি জনাবৰ কাৰণে আমাৰ ছাৰ বাইদেউ আৰু আমি সকলো ছাত্ৰ ছাত্ৰী মিলি আমি বাইদেউক আদৰণি জনাবৰ কাৰণে আমি ৰাস্তাৰ কাষে আহিছোঁ তো আৰু বাইদেউ ফাইনেল আহি আমাৰ স্কুলৰ সন্মুখত পালে তো গাড়ীৰ পৰা নামিলে আমাৰ লগত আমাৰ প্ৰিন্সিপাল ছাৰো আছে আৰু বাইদেউ নামি আছে আমাৰ স্কুলফালে আগবাঢ়ি আহিছে তো আমাৰ ছাৰসকলেও বাইদেউক আদৰণি জনাবৰ কাৰণে আগবাঢ়ি গৈছে তো এতিয়া বাইদেউক আমি আদৰণি জনালোঁ আৰু এতিয়া ভিতৰৰ ফালে গৈ আছোঁ আৰু বাইদেৱে কি আজি ভাষণ প্ৰদান কৰে আৰু বাইদেৱে আমাৰ এই তৰণচলত আহি মানে কেনেকুৱা লাগিলে বা সকলোখিনি তো আজি শুনিম তো বাইদেৱে এতিয়া সম্বৰ্ধনা জনাম আমাৰ এইখন বিদ্যালয়ৰ পৰিচালনা ও ভাল গুণখিনি অনুসৰণ কৰি লিখা পঢ়াত মনোযোগ দি বিদ্যালয়ৰ ফলাফল ভাল কৰাৰ কাৰণে মনোযোগ দিব। বৰ্তমান যুগৰ বিজ্ঞানৰ যুগ আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। যে মোৰ জীৱনৰ আজিৰ এইখিনি সময় মই আপোনালোকৰ ওচৰত বা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত থাকিব পাইছোঁ তাৰ বাবে মই ভগৱানকে ধন্যবাদ জনাইছোঁ ওপৰৰ অদৃশ্যজনক ধন্যবাদ জনাইছোঁ। ইয়ালৈ আহিতো খুবেই ভাল লাগিছে। প্ৰত্যেকটো মোক আদৰণি জনোৱা বা বিদ্যালয়খনৰ গোটেই সামগ্ৰিক পৰিৱেশ অনুষ্ঠানটোৰ আৰম্ভণিতে মই মোৰ প্ৰথম জীৱনৰ অভিজ্ঞতা এটা কোৰাণ পাঠ শুনিলোঁ। সঁচাকৈ মই খুব আপ্লুত হৈছোঁ আৰু সেই ছাত্ৰীগৰাকীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সুন্দৰকৈ পৰিৱেশন কৰিছে। আজি এই যিটো উদ্দেশ্যে সভাখন অনুষ্ঠিত কৰা, যদি আমাৰ মনটো বন্ধ থাকে, যদি আমাৰ হাত দুখন বন্ধ থাকে, আমি কাৰোবাক আদৰণি জনাব পাৰোঁনে? যে তো গাইজ ফাইনেলি প্ৰগ্ৰাম শেষ। এতিয়া সকলো ছাত্ৰ ছাত্ৰী কাৰ্যৰ পৰা ওলাই ঘৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে তো আৰু বৰষুণৰ এডোখৰ পৰি আছে তো গাইজ আজিৰ ভিডিঅ'খন ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।